হেল্ল' গাইজ নমস্কাৰ। আৰু এতিয়া মই আছোঁ আমাৰ পথাৰত। আপোনালোকে এইফালে দেখিছে ভণ্টিয়ে কঠীয়া তুলি আছে। এতিয়া মোবাইলটো যিহেতু ভিডিঅ'টো অন কৰি দিলোঁ, অকণমান লাজ কৰিছে। ভণ্টিয়ে মানে অকণমান মুখখন কৈ দিয়া, লাজ কৰিছে, মুখখন নকয়। আৰু এইফালে দেখিছে কি সুন্দৰ পৰিৱেশ। এই আশীবিলাক দেখিছে যে, এই আশীবিলাকক কিছুমানে ফেৰা বুলিও কয়। আৰু এইখিনি হ'ল মুঠি, এইখিনি হ'ল আশী, আৰু এইখিনি হ'ল কঠীয়া তলি। Next day. গাইজ গুড মৰ্ণিং। আৰু আপোনালোকে দেখিছে এতিয়া বোকা দিব লৈছোঁ বৰ্তমান। আৰু আমাৰ আৰম্ভ হৈ গৈছে। আৰু আপোনালোকে চাওক গাঁৱলীয়া কি সুন্দৰ পৰিৱেশ, সেই কি সুন্দৰ পৰিৱেশ। এই আপোনালোকে দেখিছে পথাৰত বোকা ৰুই আছে মায়ে। আৰু সেইফালে এহাল গৰু দেখিছে, আৰু এইহাল হ'ল আমাৰ গৰু। আৰু এইফালে দেখিছে আপোনালোকে আমাৰ সৰু মায়ে মৰমত কেতিয়াবা মাতে ইয়াক গৰু বুলি। এইফালে কিবা এটা কৈ দিয়া দেখিছে, লাজ কৰিছে আপোনালোকলৈ। আৰু এইটো হ'ল আমাৰ পৰিৱেশটো। আৰু এয়া আপোনালোকে দেখিছে নতুন গৰু, সেইকাৰণে ছাইডৰ ৰছী এডাল লগাই পিনি দিবলগীয়া হৈছে। আৰু এই বোকা দিয়াবোৰক আমাৰ এইফালে গ'লে ভূঁই ৰোৱা বুলিও কয়, বোকা দিয়া বুলিও কয়। আপোনালোকক দেখুৱাই দিওঁ বোলো তাকে কেনেকুৱা লাগে। আপোনালোকে ভিডিঅ'টো চাব, লাইক কমেণ্ট কৰিব। এই মৰম লগা বিউটিফুল ধুনীয়া ছোৱালীজনী কিমান আৰু ঘৰতে বহি মোবাইল টিপি নাথাকা, আহিবা অকণ পথাৰলৈ বোকা অকণ ৰুবলৈ। মায়ে কিজানি মৰমতে বোৱাৰী বুলিয়ে মানি লয়। সেই বিউটিফুল ধুনীয়া ছোৱালীজনী চাই লোৱা। এই আপোনালোকে দেখিছে মা আৰু মায়ে ৰুই আছে। তোমালোকে চাই লোৱা টপ স্পীড। মা অকণমান স্পীড দি দিয়া। আপোনালোকে দেখিছে কি দি আছে। মই যে ভূঁই ৰোৱা ছোৱালীবোৰক বিৰাম ভাল পাওঁ, বিৰাট। আৰু কি দিমনো তোমাক এই পথাৰৰ পৰা বোকা লগা ৰাতিপুৱা চুমা এটা দিছোঁ। আহিবা অকণ পথাৰলৈ ভূঁই অকণ ৰুবলৈ, বিৰাট ভাল লাগিব তোমাক। আৰু কিমান অকণ মেকআপ আৰু ফাউণ্ডেশ্যন ঘূৰি থকা, আহিবা অকণ বোকা অকণ ল'বলৈ। তোমাৰ কাৰণে মই বোকাও খচি দিম, মজা মচলিম। ক'ত আছা কমলৰ ভূঁইয়ে? তোমাক যে মই দেখাই নাপাওঁ এদিনো। रुको जरा सबर करो। বিউটিফুল ধুনীয়া ছোৱালীজনী কিনো ক'ম, এয়া মোৰ প্ৰেমবিহীন জীৱন। তুমি যেন বেহাৰবাৰী কমলৰ ভনীয়েক, মই বেহাৰবাৰী মোহন। अभी मजा आएगा ना भिड़ो। ভিডিঅ'টো আজিলৈ ইমানে আছিল। আপোনালোকৰ লগত অলপ ধেমালি কৰিলোঁ, তাকে আপোনালোকে বেয়া নাপাব। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই। দিয়া বিউটিফুল ধুনীয়া ছোৱালীজনী, নাজানো ক'ত আছা তুমি। তোমাৰ অবিহনে একুৰি গৰকিলোঁ এই বিনা প্ৰেমে। বা কিয়া কবিতা।